তো হে দোস্ত ওয়েলকাম ব্যাক টু মাই চেনেল টেকনিকেল থন দোস্ত আজি এটা নতুন ভিডিঅ'ৰ পৰা সকলোকে মই স্বাগতম জনাইছোঁ দোস্ত মানে মই বহুত দিন ধৰি ভিডিঅ' আপলোড কৰা নাছিলোঁ কাৰণ মোৰ এটা পাৰ্চনেল প্ৰব্লেম চলিছিল সেইকাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাই আজি এটা মই নতুনকৈ ভিডিঅ' আপলোড কৰিম বুলি ভাবিলোঁ এই ভিডিঅ'টো মই এইকাৰণে আপলোড বনাই আছোঁ শ্বুট কৰি আছোঁ কাৰণ মই যোৱাকালি এটা কমেণ্ট কৰিছিল সেই কমেণ্টৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ আজি তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি দোস্ত আজিৰ টপিকটো হৈছে যে গুগল মেপত কেনেকৈ মানে লোকেশ্যন আপলোড কৰিব পাৰি স্কুল কলেজ বা কিছুমান দোকানৰ যি লোকেশ্যন আপলোড কৰে সেই কেনেকৈ আপলোড কৰে সেইটো যদি তোমালোকক মই দেখাই দিম বুলি ভাবিছোঁ গতিকে তোমালোকক ভিডিঅ'টো চাই থকা কেনেকৈ গুগল মেপত লোকেশ্যন আপলোড এড কৰিব পাৰি সেইটো তোমালোকক দেখাই দিম তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব দোস্ত তোমালোকে মোক সদায় এনেকৈ কমেণ্ট কৰি যোৱা তোমালোকৰ কমেণ্টৰ ওপৰত ভিডিঅ' বনাম মই তোমালোকে মোক কমেণ্ট কৰি যোৱা তো ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি দোস্ত যে এতিয়া মই তোমালোকক দেখাই দিম যে গুগল মেপত কেনেকৈ লোকেশ্যন আপলোড কৰিব পাৰি তোমালোকৰ সঠিক লোকেশ্যনটো গোটেইখিনি তোমালোকক দেখাই দিম আজি ভিডিঅ'টোৰ জৰিয়তে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো ব'লক আমি ভিডিঅ'টো আজি আৰম্ভ কৰোঁ দেৰি নকৰি দোস্ত প্ৰথমতে তোমালোকে কি কৰিবা যে তোমালোকে ডাটাটো অন কৰি ল'বা আৰু তোমালোকৰ যিটো লোকেশ্যন আছে সেই লোকেশ্যনটো অন কৰি দিব লোকেশ্যন বা GPS যি বুলি থাকে সেইটো অ'পেন কৰি দিব তাৰপিছত তোমালোকে কি কৰিব যে গুগল মেপ যিটো মেপ আছে তোমালোকৰ মোবাইলত সকলোৰে মোবাইলত থাকে এই বস্তুটো এই গুগল মেপটো অ'পেন কৰি দিব অ'পেন কৰাৰ পাছত দোস্ত তোমালোকে ইয়াত আহি যাব দোস্ত ইয়াত তোমালোকৰ লোকেশ্যনটো দেখাই দিব যিটো একজেক্ট লোকেশ্যন তোমালোকৰ যিটো লোকেশ্যন আছে তোমালোকে সেই লোকেশ্যনটো দি দিব দোস্ত তোমালোকে মই লোকেশ্যন দিয়াৰ আগতে তোমালোকে এটা বস্তু কৈ দিম তোমালোকক যে তোমালোকে যিটো বস্তুৰ যিখন দোকান বা যিখন স্কুলৰ লোকেশ্যন দিব বিচাৰিছা সেই স্কুলখনৰ বা দোকানখনক থিয় হৈ কেনে মানে লোকেশ্যনটো আপলোড কৰিব তেতিয়া মানে একজেক্ট লোকেশ্যনটো পাই যাব ঠিক আছে দোস্ত বাকী এনেও বেলেগত থিয় হ'ব মানে দিব পাৰি এডিট কৰি দিব পাৰি কিন্তু অলপমান জটিল হয় সেইকাৰণে মই কৈছোঁ তোমাক যিখন মানে স্কুল কলেজৰ মানে তোমালোকে যদি লোকেশ্যন দিয়ে সেই লোকেশ্যনটো তাত থিয় হৈ তাৰ কাষত থিয় হৈ মানে লোকেশ্যনটো দিব তেতিয়া মানে একজেক্ট লোকেশ্যনটো পাই যায় ঠিক আছে দোস্ত যে এতিয়া মই তোমালোকক দেখাই দিছোঁ যে কি কৰিব লাগে লোকেশ্যন কেনেকৈ আপলোড কৰে তাৰপিছত ইয়াত তলত এটা প্লাছ চিন আছে দোস্ত তোমালোকে চাব পাৰে সেই প্লাছ চিনটো তোমালোকে ক্লিক কৰি দিব মই তোমালোকক দেখাই দিছোঁ একেলগে দোস্ত প্লাছ চিন ক্লিক কৰাৰ পাছত দোস্ত তোমালোকে এনেকুৱা এটা পেজ চাব তাৰপিছত দোস্ত ইয়াৰ ওপৰত দেখাই আছে এডিট মেপ তাৰপিছত আছে এড লোকেশ্যন এড প্লেছত ক্লিক কৰিব দোস্ত এড প্লেছত ক্লিক কৰাৰ পাছত দোস্ত এনেকুৱা এটা পেজ চাব ইয়াত দোস্ত কিছুমান হেৰি দিব লাগিব তোমালোকে ইনফৰমেশ্যন দিব লাগিব যেনেকুৱাকৈ ইয়াত দি আছে নেম এড নেম কেটেগৰী তাৰপিছত আৰু তোমালোকে ইয়াত টাইম ছেট কৰিব পাৰিব তোমালোকে যি কৰা তাৰপিছত প্ৰথমতে মই নামটো দি দিছোঁ মই এতিয়া এখন মানে স্কুলৰ নাম দিম যিহেতু মই স্কুলখনৰ কাষতে থিয় হৈছোঁ বৰ্তমান মই স্কুলৰ নাম দিছোঁ দোস্ত মই ইয়াত কেটেগৰীতে বৈ যিহেতু এইটো স্কুল তোমালোকে ইয়াত চাৰ্চ কৰিব বা তোমালোকে ইয়াতো পাই যাব পাৰা মই যিটো স্কুল মই ইয়াত স্কুল দিছোঁ দোস্ত স্কুল দিয়াৰ লগত আহি গৈছে দোস্ত ইয়াত আৰু স্কুল হৈ গৈছে আৰু দোস্ত কি কৰিব তোমালোকে যিটো এড্ৰেছ আছে এড্ৰেছ দোস্ত এইটো হৈছে মেইন পইণ্ট দোস্ত ইয়াত কি কৰিব তোমালোকে ইয়াত যিটো হেৰি আছে ইয়াত এইটো অন কৰি দিলে এনেকৈ ক্লিক কৰি দিলে তোমালোকৰ লোকেশ্যনটো আপলোড হৈ যাব আচলতে আপলোড হোৱা নাই বৰ্তমান এতিয়া লোকেশ্যনটো দিয়ে গ'ল বৰ্তমান আমাৰ তোমালোকে যিটো লোকেশ্যনত থিয় হৈছে সেই লোকেশ্যনটো একজেক্ট লোকেশ্যনটো মেপে হেৰি কৰি দিব তাৰপিছত দোস্ত কি হ'ব দোস্ত ইয়াত তোমালোকে তলফালে আহিবা তলফালে দোস্ত তোমালোকে টাইম ছেট কৰিব পাৰিব মই এইটো দেখাই দিছোঁ তোমালোকক ইয়াত কেনেকৈ টাইম ছেট কৰে দোস্ত ইয়াত তোমালোকে টাইম ছেট হেৰি কৰিব পাৰিব তোমালোকে ইয়াত মানে তোমালোকৰ কলেজখন বা দোকানখন কিমান টাইমলৈকে খোলা থাকে বা কিমান দিন খোলা থাকে সপ্তাহত তোমালোকে গোটেইখিনি এডিট কৰি দিব পাৰিব তোমালোকে চাব পাৰিব দোস্ত ইয়াত ছানডে টু ছেটাৰডে মনডে টু ছেটাৰডে কৰি দিব বা তোমালোকে আৰু ঘণ্টাটো তোমালোকে ছেট কৰিব পাৰিব ইয়াত যি ইচ্ছা কৰা তোমালোকে
এই দিব পাৰিব দোস্ত তোমালোকে টাইম ছেট কৰি দিব পাৰিব ঠিক আছে এনেকৈ তোমালোকে গোটেইখিনি দিব পাৰিব মই যিহেতু টাইম ছেট কৰি দিয়া নাই বৰ্তমান মই মানে পাছত দিম পাছত মানে এডিট কৰি দিব পাৰে টাইমটো ছেট কৰি আৰু তোমালোকে ইয়াত দোস্ত ফটো আপলোড কৰিব পাৰিব তোমালোকে ইয়াত ফটো আপলোড কৰিব পাৰিব দোস্ত যে এতিয়া আমাৰ গোটেইখিনি কাম হৈ গ'ল আৰু এতিয়া তোমালোকে ইয়াত ফোন নম্বৰ দিব পাৰা বা কিবা ৱেবছাইটো যদি আছে তোমালোকে সেই ৱেবছাইটো দিব পাৰা তোমালোকে ইয়াত দিয়া আছে ৱেবছাইট তোমালোকে গোটেইখিনি ইয়াত দিব পাৰিব দোস্ত আৰু তোমালোকে তলত ফটো দিব পাৰিবা স্কুলখন বা দোকানখনৰ তোমালোকে ফটো দিব পাৰিবা ঠিক আছে তোমালোকে এনেকৈ গোটেইখিনি দিব পাৰিব ঠিক আছে দোস্ত এতিয়া আমাৰ গোটেইখিনি কাম হৈ গ'ল এতিয়া আমি কৰিব লাগে আপলোড দোস্ত এনেকৈ তোমালোকে ইয়াত ওপৰত চাব তোমালোকে ইয়াত ওপৰত এনেকৈ আপলোড কৰি দিবা ঠিক আছে দোস্ত আপলোড কৰাৰ লগে লগে এনেকৈ দোস্ত লৈ যায় আমাৰ লোকেশ্যনটো আপলোড হৈ গ'ল ঠিক আছে দোস্ত এনেকৈ তোমালোকে লোকেশ্যনবোৰ আপলোড কৰিব পাৰিব অতি সহজতে দোস্ত ভিডিঅ'টো আজি এইখিনিতে আছিল সামৰিলোঁ আৰু তোমালোকৰ যদি কিবা প্ৰব্লেম মোক কমেণ্ট কৰিবা আৰু তোমালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব এবাৰ মই নিশ্চয় তোমালোকক ভিডিঅ'বোৰ বনাই থাকিম তোমালোকে এবাৰ মোক কমেণ্ট কৰি যাব থেংক ইউ জয় অসম দোস্ত যিহেতু তোমালোকে এনেকৈ গুগল নম্বৰত লোকেশ্যন আপলোড কৰিব পাৰিব এড কৰিব পাৰিব তোমালোকে গোটেইখিনি আজি কৈ দিছোঁ মই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে ভিডিঅ'টো যদি ভাল লাগে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব দোস্ত আজি ভিডিঅ'টো এইখিনি আছে আৰু তোমালোকে যদি ভিডিঅ' যদি কিবা যদি বুজি পোৱা নাই মোক কমেণ্ট কৰি জনাব মই তোমালোকক আৰু লাগে এটা ভিডিঅ' বনাই দিম তোমালোকে মোক ক'ব কিবা যদি বুজি নোপোৱা থাকে থেংক ইউ জয় অসম